যোৱা দিনবিলাকত বিশেষকৈ সেকেন্ড ওয়েভত আমি মে জুন মাহৰ যিকিটা সময় ইয়াত আমি মিলাই দেখিলো 0 to 18 তাৰ মানে 18 বছৰ বয়সলৈকে এই বয়সৰ যুৱক যুৱতীসকলৰ ক্ষেত্ৰত 14.8% সংক্ৰমণ হৈছে 14.8%. 0 to 18. 14.8%. আৰু ইয়াৰ ভিতৰে যদি আমি ভাবো 11 to 18 তাত 10% হৈছে গতিকে এইটো হৈছে সংক্ৰমণৰ এই বয়সৰ যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী বা এই এজ গ্ৰুপত আমি দেখিবলৈ পাইছো যে সংক্ৰমণৰ মাত্ৰাটো এনে ধৰণৰ আৰু সংখ্যা হিচাপে আমি টোটেল হিসাব কৰি চালো এইখিনিৰ ভিতৰত 25,000 লোক হয়তো এই বয়সৰ পৰা সংক্ৰমিত হৈছে এই গোটেই তথ্য পাতিখিনি আমি চাই সাধাৰণ যেটো পৰীক্ষাৰ মডেলিটি আমি গতানুগতিক যেটো পৰীক্ষা যি ধৰণে হয় আমাৰ পৰীক্ষা সেন্টাৰ তাত ছাত্ৰ ছাত্ৰী বহাৰ ব্যৱস্থা বা অন্যান্য সকলো ব্যৱস্থা এই ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহব বুলি আমাৰ কেবিনেটে পৰামৰ্শ দিছে কিন্তু এটো চূড়ান্ত নহয় অহা 18 তাৰিখে শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠন এই সকলক লৈ যি আলোচনা বিলোচনা আছে বৈঠক বহাব আৰু তেখেতসকলে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব কিন্তু এক্সিস্টিং যেটো ব্যৱস্থা এই ব্যৱস্থাত যে যি ধৰণে আমি পৰীক্ষা পাতি আহিছো এই ধৰণৰ পৰীক্ষা এই যেটো আজিৰ সংক্ৰমণৰ ৰেট এইটো ৰেটত সম্ভৱ নহয় বুলি ইতিমধ্যে আমাৰ কেবিনেটৰ পৰামৰ্শ এইটো কিন্তু চূড়ান্ত সিদ্ধান্ত শিক্ষা বিভাগে তেখেতসকলৰ বিভিন্ন দল সংগঠনৰ লগত 18 তাৰিখে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল'ব মানে শিক্ষা বিভাগৰ লগত জড়িত যিখিনি ষ্টেক হোল্ডাৰ্ছ সেইখিনি তাত ছাত্ৰ সংগঠন থাকিব সদসম ছাত্ৰ সন্থা থাকিব অন্যান্য যিখিনি ইয়াৰ লগত জড়িত বাকি সংগঠন অনুষ্ঠান আছে তেখেতসকলৰ লগত লৈ তেখেতসকলে এই সিদ্ধান্ত ল'ব